হেল্ল' এভৰিৱান, আপোনালোক চাগে সকলোৱে ভালেই আছে। আমাৰো ভাল। আচলতে আমাৰ খুব গা বেয়া হৈ গ'ল, ছোৱালী আৰু মোৰ বহুত গা বেয়া হৈ আছিল। সেইটোৰ কাৰণে আমি ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ আচলতে। এতিয়া অৱশ্যে ভাল পাইছোঁ, কিন্তু তাৰ মাজতে ছোৱালীজনীৰ বাৰ্থডেও পাৰ হৈ গ'ল। বাৰ্থডেৰ ভিডিঅ' মই আপলোড কৰিব পৰা নাই, খুব গা বেয়াৰ কাৰণে। তেনেকৈ বাৰ্থডে পাৰ হৈ গ'ল, তাইৰ 8 বছৰ পূৰা হ'ল, কিন্তু কোনেনো ক'ব তাইৰ 8 বছৰ পূৰা হোৱা বুলি। মোৰ সমনীয়াই হৈ গ'ল একেবাৰে। কিন্তু এতিয়া তাই শুই আছে, দেখুৱাব পৰা অৱস্থাত নাই। ইমান জগালোঁ নুঠে। দিনত শুলে আৰু উঠিবই নোখোজে। এইটো আচলতে সকলোৰে হয়, কষ্ট হয় দিনটো তেনেকৈ। আৰু বাৰ্থডে বুলি আচলতে এইবাৰ আমি বিশেষ একো চেলিব্ৰেশ্যন নকৰিলোঁ, কাৰণ গা বেয়া হৈ থকাৰ কাৰণে। তাইৰো গা বেয়া, মানে হঠাৎ স্কুল খুলিলে। স্কুল খোলাৰ কাৰণে মানে স্কুল যেতিয়া যোৱা আৰম্ভ কৰিলে, গা বেয়া আৰম্ভ হ'ল। মোৰো তেনেকৈ হ'ল, যিহেতু টাইম টেবুলবিলাক মানে বেলেগ হৈ গ'ল। সেইটোৰ কাৰণে সেইকাৰণে তাৰমানে কি হ'ল, আমি বাৰ্থডেটো ভালদৰে এইবাৰ চেলিব্ৰেশ্যন নকৰিলোঁ। আৰু ডাঙৰো হৈ আহিছে, সেইটোৰ কাৰণে ভাবিছোঁ কি আমি আগৰ দৰে আৰু চেলিব্ৰেশ্যনটো নকৰোঁ। তথাপিও দিলোঁ আৰু তাইক ছাৰপ্ৰাইজিং গিফ্ট দিলোঁ। বহুত ডাঙৰ এটা ছাৰপ্ৰাইজিং গিফ্ট দিলোঁ আমি দুয়োজনে। আৰু মামা ককাক আহিছিল, মানে মোৰ দেউতা, মা, মাহীয়ে গোটেইখিনি আহিছিল। কিন্তু আমি এইবাৰ বেলেগ ধৰণে অকণমান চেলিব্ৰেশ্যনটো কৰিলোঁ। তাইক মানে ছাৰপ্ৰাইজিং গিফ্ট এটা দিলোঁ। তাই গমেই নাপালে, কিন্তু তাইক খুব ভাল পালে আচলতে। আপোনালোককো দেখুৱাওঁ কি গিফ্টনো আনিলোঁ আমি। আহকচোন, ছাৰপ্ৰাইজিং গিফ্টটোনো কি দেখুৱাই আহোঁ। ছোৱালীও উঠিছে একেবাৰে, সেইটোৰ নাম ক'লে হৈ গ'ল আৰু একেবাৰে উঠি পেলাই দৌৰি আহে। আহকচোন চাওঁ কি ছাৰপ্ৰাইজিং গিফ্ট। ইয়া এইখন কিনিলোঁ। চোৱা মুখখন ওলমি আছে টোপনিৰ পৰা উঠি। ইয়া এইখন কিনিলোঁ। চোৱা মুখখন ওলমি আছে টোপনিৰ পৰা উঠি। সেইখন আচলতে কেনেকুৱা লাগিছে জনাবচোন। বহুত ভাবি কি দিম বুলি পেলাই দুয়োজনে আলোচনা কৰিলোঁ। কিন্তু পাবলৈ আচলতে বহুত টান হয়, কাৰণ আচলতে দুদিনো গ'ল, গুৱাহাটী গ'ল। হয়তো এক ঠাইতে পায় বুলি শুনিছিলোঁ, তেনেকৈ বিচাৰিলে ভৰলুত পায় বুলি ক'লে ভৰলুত গ'ল। আৰু এদিন মালিগাঁও গ'ল, কিন্তু নাপালেই। অৱশেষত আৰু কিবা কৰি ফাইনেল পালোঁ আৰু এইখন। ভাল লাগিছে আচলতে, মোৰো খুব ভাল লাগিছে, তাইৰো মনটো খুব ভাল লাগিছে। আচলতে তাইৰ মনটো যেতিয়া হাঁহি ফূৰ্তি দেখা পাওঁ নহয়, তেতিয়া আমাৰো ভাল লাগে। তেনেকৈ মোৰ বস্তুটো কিন্তু খুব মানে মৰম লাগিছে। এইবাৰ এনেকৈ বাৰ্থডে চেলিব্ৰেশ্যন কৰা হ'ল। এয়া যে কেকটো দেখিছে, এয়া মই ঘৰতে কেক বনাইছোঁ। আৰু এয়া চকলেট, স্কুলতো চকলেট শ্বেয়াৰ কৰিলে। আৰু কেকটো বনোৱাই আচলতে মাইনাৰ অকণমান খং উঠিছে, কাৰণ কৈছে যে মা মই বনোৱা কেক নালাগে, মোক কিনা কেক লাগে। কিন্তু তাইক ক'লোঁ যে ময়ে বনাওঁ এইবাৰ, আৰু বনাই পেলাই খায়ো ভাল লাগিব। তেনেকৈ বনালোঁ। আৰু তেনেকৈ আৰু ঘৰৰ মানুহৰ লগতে এনেকৈ এইবাৰ চেলিব্ৰেশ্যন কৰা হ'ল। বহুত ডাঙৰকৈ এইবাৰ চেলিব্ৰেশ্যন নকৰোঁ। আৰু এয়া আমাৰ ভণ্টি আৰু মাও আহিছে, আৰু এয়া ধুনুজনো আহিছে, আৰু মা আহিছে। আৰু এইফালে আপোনালোকে যে দেখিছে, এইখন ষ্টাডি টেবুল, এইখন মোৰ দেউতাই দিলে তাইক, ছাৰপ্ৰাইজ গিফ্ট দিলে তাইক। খুব ভাল পালে আচলতে, ভাল লাগিছে টেবুলখন। সকলোখিনি সুবিধাই আছে টেবুলখনত। এইখন যে টেবুলখন দেখিছে, এইখন মোৰ ভণ্টিয়ে দিলে গিফ্ট, কেক থোৱা টেবুলখন। ভাল লাগিছে, এইখন টেবুলো খুব ভাল লাগিছে। আৰু এয়া কেক কাটা আৰম্ভ। কেক কাটিছে যদিও মানে মনটোত তাইৰ শান্তি নাই, কাৰণ ডাঙৰকৈ পাতিব দিছিল যে, কৈছিল জেঠাইহঁতক মাতিব লাগে আৰু বৰমাহঁতক মাতিব লাগে, তেনেকৈ কৈছিল। কিন্তু কাকো এইবাৰ মাতা নহ'ল, আৰু মামাকো এইবাৰ নাই। সেইটোৰ কাৰণেও তাইৰ অকণমান বেয়া মনটো।
মামাকো মিছ কৰি আছে তেনেকৈ তথাপিও সেই দিনটোত অকণমান তাইৰ ভাল লাগিবৰ কাৰণে তেনেকৈয়ে ঘৰতে কৰিলোঁ আচলতে আমি কাকোৱে মাতা নাই মাহীয়েককো মাতা নাই মাহীয়েকো নিজেই আহিছে আমি গম নোপোৱাকৈ আহিছে তথাপিও তাই মাহীয়েক অহাৰ কাৰণে খুব ভাল লাগিছে গিফ্ট পাইছে ছাৰপ্ৰাইজিং হৈ গ'ল আৰু আমাৰ আচলতে বাৰ্থডেৰ দিনা আমাৰ গিফ্টটো আহি পোৱা নাছিল পিছত আহিছে এয়া ধুনু বহুত দিনৰ মূৰত আহিলে আচলতে সিহঁতে আমাৰ ঘৰত খানা এওঁ ৰেডি কৰি থৈ দিছে বনাই মেলি থৈ দিছে খানা চানা হোৱা কৰিহে আমি বাৰ্থডে চেলিব্ৰেশ্যন কৰিলোঁ কেক কাটা আৰম্ভ কৰি দিলোঁ হেপী বাৰ্থডে টু ইউ 8 বছৰ পূৰা হ'ল কিন্তু কোনে ক'ব মাহীয়েক আৰু মোৰ লগত থিয় হ'লে কোনেও গমেই নাপাব যে তাইৰ 8 বছৰে হৈছে আমাৰ সমনীয়াই হৈ গ'ল একেবাৰে কি কৰিম আৰু উপায়তো নাই আৰু এয়া যে দেখিছে এয়া দেউতা সকলোকে লগ পাই তাই একেবাৰে পূৰা খুচ ভিডিঅ'টো কেনে পালে লগতে ইয়াৰ ছাৰপ্ৰাইজিং গিফ্টটো কেনে লাগিলে জনাবলৈ নাপাহৰিব আৰু এইখনত আচলতে ডাঙৰেও বহিব পাৰি এয়া মই বহিছোঁ খুব ভাল লাগে কালাৰটো খুব মৰম লগা হয় কেনে পালে জনাব আৰু যদিহে আপুনি মোৰ ভিডিঅ'ত নতুন হয় তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই